তো কিয়া বলতি ৰে ইণ্ডিয়ান পাব্লিক ৰখিব তাৰ আগত ধৰি ল হাতখন কাৰণ কি মই কিবা গছৰ হেয়াৰ কাটিং কৰি আছিলোঁ মানে উল্টা কিবা কৰি আছিলোঁ তো প্ৰথমে ধুই ল হাতখন নাকি তো খুলি যা পানী আহি যা তো পটককৈ ফটককৈ ধুই ল হাতখন আৰু তাৰপিছত কৈ আছোঁ আপোনালোকক কি কৰিম তো বলক ঘৰলৈ হাতখন মুচিবতো লাগিব নাকি তো পাই গ'লোঁ টৱল গামোচা বাহিৰত আছে টৱল দিয়ে কাম চলাই লওঁ তো মুচি ল'লোঁ আৰু চাইকেলৰ চাবি পালোঁ আৰু বাহিৰলৈ বলক আৰু চাইকেলটো কৰিলোঁ আনলক নেকি চাইকেল নহয় KTM মোৰ কাৰণে এইখনে KTM এইখনে ৰয়েল এনফিল্ড মানে আৰু বুজি পাইছে আৰু নাকি বলক চ' গাইজ কিমানো থাকি ঘৰলৈ বলক বাহিৰলৈ আৰু বাহিৰত যাব নালাগে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু তো আজি আমি যাম এখন ৰোমেণ্টিক প্লেচলৈ যোৱাৰ আগতে মোৰ লগত আকৌ এবাৰ আছে অৰংজেব এজেণ্ট ছাৰ গৈ পেলাই আমি কি কৰিম চাহৰ দোকান দিম নহ'লে চিপছ বিলাম আৰু কিবা কিবি দিম আৰু দোকানটো দিবই লাগিব কিবা ক'লো নেকি খালি খোৱাৰে বস্তু লাগে কিবা তাৰ বাহিৰত আছে নে নাই কিবা খোৱাৰ বাহিৰত আছে নে নাই তাৰ বাহিৰত আছে কেক চেক আকৌ দিব বাৰু আমি ৰেডি হৈ আছোঁ যাবলৈ ওলাইছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব মাজত একদম স্কিপ নকৰিব আৰু যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি দিব ৰখিব উঠি লওঁ তো বলক ৰেডি तुमसे खुद को मैं पहचानूं तुमको बस मैं अपना मानूं माहिया वास्ते जा भी दो मैं गवाए माँ भी दो किस्मतों का लिखा मोड़ दो গৈ আছোঁ আধা ৰাস্তা পাই আছোঁ তো এইয়া পিছফালে আমাৰ মা হয় কি কয় ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক একদম নাচাব দেই স্কিপ কৰি নাচাব তো বলক গৈ থাকোঁ নাকি জোশ কিপ দা জোশ আজি কিয় হিয়া কতে আজি কিয় মনে নাছে চিনাকি লাগে তোমাকে দুচকুতে থাকিলে এতিয়া জিন্দাবাদ কি কয় নাকি আৰু গৈ আৰু এটা ফ্ৰেণ্ডৰ ঘৰ আছে অলপ লাহে যা তো লাহে যা ভাই এক্সিডেণ্ট হৈ যাব আমি ভাল ল'ৰা যিহেতু ইমান ফাষ্ট নচলাওঁ আৰু ইয়াতে মোৰ এটা ফ্ৰেণ্ডৰ ঘৰ আছে সিহঁতৰ ঘৰলৈ যাওঁ ই মোৰ পৰা 5 টকা লৈছে আৰু এতিয়াও দিয়া নাই কিমান বছৰৰ পৰা 5 টকা লৈ ৰাখিছে মানে বচলি কৰি নিদিয়ে ন যে একদম মানে 5 টকাটো চাওঁ আজি দিয়ে নে নাই আৰু সেয়া হ'ল ৰখি আছে ই গম পাই যে আহিম বুলি 5 টকাটো দিয়ে নে নাই চাওঁ আজি সেয়া দেখো সেয়া মাৱালীবিলাক বহি আছে ইয়াতে কি কয় নাকি আজি 5 টকাটো কি মোৰ 5 টকাটো দিবি নে নাই কেতিয়াৰ পৰা 5 টকা লৈছে আজিলৈকে দিয়াই নাই মোৰ 5 টকা আৰু এইয়া আৰু বিয়াৰ বন্ধা কি কয় কেনেকুৱা হালচাল ভাল এই গাইজ তো আমি পাই গ'লোঁ পইচা বাদে পিছত ল'ম আৰু তো আৰু ইয়াৰ নাম হৈছে মোৰ এটা ফ্ৰেণ্ড অভি শৰ্মা তো ইয়াৰো এটা চেনেল আছে কি আছে চেনেলৰ নাম অভি শৰ্মা নামৰ ব্লগৰ এটা চেনেল আছে নতুন খুলিছোঁ তো এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে মই লিংক ডিছক্ৰিপশ্যনত দি ৰাখিম আপোনালোকে গৈ পেলাই একদম ছাবস্ক্ৰাইব কৰিব পাৰে আৰু নিজৰ ভাইকো কৰি ল'ব ইয়াৰ চাড্ডি বানিয়ান খোলক চব কিবা আৰু ছাবস্ক্ৰাইব কৰক নহ'লে পাপ লাগিব ফগেটত ভিডিঅ' নাচাব একদম বেয়া কথা কিন্তু আৰু আমি পাই গ'লোঁ আৰু ই কিবা পেট কিবা কৰি আছিলে আৰু কাণ্ড কিবা তো এয়া আমি গৈ আছোঁ ক'ত গৈ আছোঁ আমি ৰোমেণ্টিক প্লেচ তাতে গৈ কি কৰিম ৰোমেঞ্চ কৰিব ইলু কৰিব ছোৱালীও লাগিব দেই ছোৱালীও লাগিব গেট চাব পাৰিছে জেং গেট বনাইছে আৰু ৰখিব 1 ছেকেণ্ড ধীমে ইয়াৰ পৰা পৰি গ'লে কি হ'ব ৰংজেব কি হ'ব যোৱাবাৰ যি কৈছিলোঁ মৰি যাম আৰু একদম তো ধীৰে নাকি মানে একদম ধীৰে চাওক ডাউন চাওক ইয়াৰ পৰা যদি যায় আপুনি তো ডাইৰেক্ট ব্ৰহ্মপুত্ৰত গৈ পৰিব মানে ছাতি একাত দুধ ওলাই যাব মানে পূৰা আৰু ইয়াত অহাৰ পিছত এটাই কমি লাগে এইটো কি জানে না গাৰ্লফ্ৰেণ্ডৰ কমি লাগে বোলে গাৰ্লফ্ৰেণ্ড লাগে লাইন গাৰ্লফ্ৰেণ্ড হ'ব লাগে ना देवांश क्या बोलते हो नहीं ये सब बारे में तो इससे पूछो इससे ये तो बात ही कर रहा है ये बात কথাই কৈ আছে বাৰু আৰু এইটো আমাৰ সবতছে ভাল ল'ৰা দেই ইয়াৰ সবতছে একদম মাস্ক লগাই পেলাই একদম সংস্कारी बेटा मेरे सारे वादे रह गए आधे है कसूर क्या
जीत আমাৰ এইটো বহুত মানে ইয়াৰ গণেশ ঘাটত গণেশ মন্দিৰ চাব পাৰিছে আৰু সেইবিলাক চাওক এইটো এটা পাথৰ আছে যাক মানে পূজা কৰা হয় আৰু এই পাথৰটো নিজে নিজে ডাঙৰ হৈ আছে আকাৰ ডাঙৰ হৈ আছে মানে মন্দিৰ আৰু তো के भी हारे हारे ख्वाब ये बेचारे ये फितूर क्या ये फितूर গাইজ ফুল এনাৰ্জি আছে না একদম পুৰা আছে ন উত্তৰি কুকুৰ ভাই মজা লাগছে নেকি আৰু তো বোপাইহঁত সিহঁতক লগাই দিলোঁ লগ তো সিহঁতে থাকক অলপ টাইম ছেফটি হৈ পেলাই লগ চক লগাই পেলাই যাওঁ আমি আগলৈ ধুনীয়া জেগা মানে যোনটো মই কৈছোঁ আপোনালোকৰ ৰোমেণ্টিক প্লেচ বুলি ইয়াতে বহুত মানুহ আছে তো দেখাও গৈ নাকি অভি চ' ৰাইজ এই চাওক আমাৰ এইটো হৈছে গণেশ ঘাটৰ দৃশ্য ব্ৰহ্মপুত্ৰৰ পাৰত তো ইয়াৰ গেটৰ মাজত মানে তাৰ পৰা যাম মোৰ ষ্টাইলত কি কয় উল্টাই কিবা ধৰি লওক বাধাগ্ৰস্ত হৈ যাব গাইজ তো উল্টাই আহি গ'লো নেকি এণ্ট্ৰি তো ৰাইজ ভিউ চাওক এইফালে আপোনালোকে ভিউ চাওক বাপ্পা ভিউ চাওক ওপৰত আৰু ছাইডত ওপৰত আৰু ওপৰত চাওক নীলা আকাশ নীলা নহয় বাৰু বৰ্তমান যি কালাৰ হওক বুজি লওক আপুনি নিজেই আৰু এইয়া গেট আৰু এইয়া মোৰ চাইকেল মোৰ KTM মোৰ জান মোৰ প্ৰাণ মোৰ মান চাল আৰু এইফালে ভিউ চাওক ভিউ চাওক গাইজ তো গাইজ আপোনালোকে এইফালে চাওক ভিউ চাওক আৰু তাৰ মাজত আমি পাথৰলৈ যাম বুলি ভাবিছিলোঁ তাৰ মাজত আছে খাই কেনেকৈ যাম এতিয়া আমি কিন্তু আমি গৈয়ে এৰিম ন কাৰণ কি আমাৰ তেজত আছে টাইটেনিয়াম কি আছে তো সেইকাৰণে টাইটেনিয়ামৰ তেজ দেখাম আপোনালোকক তো তাৰমানে যাম বুলি কৈছোঁ মানে যামেই আৰু আমি টাইটেনিয়ামৰ মানুহ তো যাম বলক টাইটেনিয়ামৰ চেনা গৈ আছে চাওক টাইটেনিয়াম যিমানেই বাধা আহি যাওক কিন্তু আমি গৈয়ে এৰিম নাকি চাওক খাই মানে আৰু চাব এই মা তোৰো কিৰণ নাকি চবে পাৰ হৈ গ'ল ৰং ভাই মই আছোঁ আৰু ইয়াতে ভয় লাগি আছে একচুৱেলি তাও পাৰটো হ'বই লাগিব 1 2 মা গৈ পাই গ'লোঁ তো অলপ ভাগি দৃশ্য চাব পাৰিছে আপোনালোকে ধীৰে কৰি যাম আৰু খাতৰি কি চিৰি বহি নামো অলপ ৰিক্স আছে আপোনালোকে ভাবি আছে নেকি যে মানে মানে হেৰি জেগা আৰু পূৰা মানে ওখ চাপৰ ওখ এনেকুৱা জেগা মানে আৰু আপোনালোকক দেখাম কিছুমান ডাঙৰ লণ্ডিয়ালৈকে ভাগ গয়া লড়কা দেখো লণ্ডিয়ালৈকে আৰু এইটো মই সৰু থাকোঁতে ইয়াতে বহুত আহিছিলোঁ কিন্তু বৰ্তমান ইয়াতে খালি বাছ ছোৱালী মানুহ আহিব পাৰে ল'ৰা মানুহ নোৱাৰে কিয় নোৱাৰে ইমান নাই চাবি কিয় সকলোবোৰ ছোৱালীৰ কাৰণে মানে ল'ৰাৰ কাৰণে একো নাই নেকি বা মানে আৰু ইয়াতে জোলনা আছিলে এই চাওক তাতে জোলনা আছিলে বহুত জ্বলিছিলোঁ সৰু থাকোঁতে বৰ্তমান ভাঙি গৈছে আমিও নাই অহা বস্তু ভাঙি গ'ল মানে আমি আহিব লাগে তেতিয়া ঠিক হৈ যাব আমি নাই কাৰণে বন্ধ আৰু এইবিলাক চব কিবা তো সেয়া আৰু এটা বস্তু গাইজ আৰু এইটো হৈছে ঘূলে মানে এইটো গেটটো আপোনালোকে মনত ৰাখে যে গোল ঘূৰি থাকে মানে ওলাব নিদিওঁ মানুহক এনেকৈ গোল ঘূৰি থাকোঁ বাৰু মনত আছে সৰু থাকোঁ কথাখিনি বাৰু এতিয়াও চ' সেয়াই আৰু যদি আপোনালোকৰ গাৰ্লফ্ৰেণ্ড থাকে যদি চিনেমা হল বা কোনোবা লৈ যাব খোজে তাতছে ভাল যে ফকতীয়া মানে পাৰ্কত লৈ আহিব পইচাও বাচিব হয়নে নাই পইচা বাচিব আৰু ইয়াতে লৈ আহিব হৈ যাব ইয়াৰ ভিতৰলৈ যাওঁ আমি তো গৈ আছোঁ মোকতো সোমাব দিয়া আৰে ৰখা ভাই মই বাহিৰত আহি গ'লোঁ একচুৱেলি মানে এনেকুৱা জেগা এইটো তো অ'কে সোমাই গ'লোঁ অ'কে চ' গাইজ আৰু এইটো হৈছে আমাৰ ইয়াৰে পিকনিক প্লেচ ইয়াতে বহুত পিকনিক খায় পিকনিক টাইমত নালা হয় আমাৰ নালা হয় বোলে খোৱাৰ আগতে মানে ঘিন দি দিয়ে না তো এইটো হৈছে নালা মানে আমাৰ এইটো নালা এইটো পিকনিক প্লেচ তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব